নমস্কাৰ ইউমি এণ্ড গৰিছ ব্লগছৰ পৰা আপোনালোক সকলোলৈ স্বাগতম জনাই আমি ধেমাজিৰ ৰূপহী ৱাটাৰফলত আছোঁ আৰু এই ৱাটাৰফলটো হৈছে সোৱণশিৰি নদী গোগামুখৰ ৰূপহী পাহাৰৰ পৰা সোৱণশিৰি নদীখন কেনেদৰে পাহাৰৰ পৰা নামি আহিছে আৰু কেনেদৰে ঝৰ্ণা হৈ ভৈয়ামত পৰিছেগৈ অসমৰ বিভিন্ন চুক কোণত এই নদীখন পৰিছেগৈ ইয়াতে এই ঝৰ্ণাটো চাবলৈ আহিলোঁ কিন্তু বহুত ডেঞ্জাৰ হয় হয়তো অকলে আহিব নোৱাৰিলোহেঁতেন আমি আমাৰ লগত ল'ৰা 5-6টা লৈ আহিছোঁ ইহঁতে আমাক সহায় কৰিছে ঝৰ্ণাটোত শিলবিলাক বগাই আহিবলৈ শিলবিলাক বহুত পিছল হয় অলপ ৰিস্কি হয় তথাপিও আহিলোঁ এইজনী আমাৰ পেহী আৰু এইজনী পেহী দুজনী পেহী ল'ৰাকেইটা ল'ৰা 3টা আৰু পেহী ল'ৰাৰ বন্ধু 5-6 জন ইউমিকা গৈ ওপৰত উঠি আছেগৈ এনেকৈ পাহাৰৰ পৰা নদীখন পৰি আহিছে ঝৰ্ণা হৈ সোৱণশিৰি নদীখন ভৈয়ামলৈ পৰি আহিছে আপোনালোকক সকলোখিনি ডিটেইলছ দেখাম আজি ধেমাজিৰ ৰূপহীৰ ঝৰ্ণাটো আপুনি ঝৰ্ণাত গা ধুই কেনেকুৱা লাগিছে মামা ভাল লাগিছে এইটো কি ঝৰ্ণা এইটো ৰূপহী ঝৰ্ণা অংকু কি ভাগৰি গ'লে নি ইমান ফূৰ্তি ল'ৰাবিলাকৰ দেৱজিৎ পুৰা ঠাণ্ডাত পুৰা কঁপি গৈছে দেই ইমান মজাৰ চিনেৰী অৱশ্যে যিকোনো ভাল বস্তু চাবলৈ আহিলেতো অলপতো ডেঞ্জাৰ হ'বই তথাপিও এই ল'ৰাবিলাক নাহিলে আজিতো আহিবই নোৱাৰিলোঁ হয় আমি ৰাস্তাৰ পৰা ঘূৰি গ'লোহেঁতেন আধা ৰাস্তাৰ পৰা আজি ল'ৰাকেইটা নাহিলে আমি আহিবই নোৱাৰিলোহেঁতেন বহুত হেল্প কৰিছে ধৰি ভালো লাগিলে আহি আজিলৈকে ঝৰ্ণা দেখা সৌভাগ্য হোৱা নাছিলে আজি দেখিলোঁ আৰু পাহাৰৰ ঝৰ্ণা ৰূপহী এতিয়া ঘূৰি ফুৰি আমি এতিয়া টিফিন খাই লওঁ টিফিন আনিছিলোঁ আমি ঘৰৰ পৰা এই পেহীয়ে আনিছিলে